ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6ৰ মেথামেটিক্সৰ লেসন 3 বেসিক জিঅমেট্ৰিকেল আইডিয়াছ অৰ্থাৎ জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। ইয়াৰে পেজ নম্বৰ 60 চাবা। পেজ নম্বৰ 60 কেইটামান কুৱেশ্যন আছে, এইবোৰ আমি আলোচনা কৰিম, কিন্তু তাৰ আগতে আমি দুটামান কথা আলোচনা কৰি লওঁ। চাবা, এইটো চাবা পইণ্ট মানে হৈছে অসমীয়াত কয় বিন্দু। চাবা, এইডাল হৈছে কাঠ পেঞ্চিল। এই পেঞ্চিলডালেৰে ইয়াত যদি মই যদি ফুট দিওঁ, এই ফুটটো আমি এটা বিন্দু বুলি ক'ম। মানে এই কাঠ পেঞ্চিলৰ যিখিনি জোঙা আছে, এই জোঙাখিনি দেখিছা যে এইটো যিমানে জোঙা হয় সিমানে আমি এটা সঠিক বিন্দু পাম। আৰু এই বিন্দু এক স্থান নিৰ্দেশক ধাৰণা। গতিকে ই এটা কি কৰে, বিন্দু এটা কি কৰে, পজিশ্যন ডিটাৰমাইন কৰে। আৰু এই বিন্দুটোৰ নাম দিলোঁ আমি ধৰা এ। ইয়াত এটা বিন্দু ল'লোঁ, এই বিন্দুটোৰ নাম দিলোঁ আমি বি। বা ইয়াত এটা বিন্দু ল'লোঁ, এই বিন্দুটোৰ নাম দিলোঁ আমি চি। এইবিলাক আমি পঢ়োঁতে কি বুলি পঢ়িব লাগিব? পইণ্ট এ। পইণ্ট এ, এইটো হৈছে পইণ্ট বি, বা এইটো পইণ্ট চি। আমাৰ অসমীয়াত ক'লে এইটো এ বিন্দু, এইটো বি বিন্দু, আৰু এইটো চি বিন্দু। কি কৰে? পজিশ্যন ডিটাৰমাইন কৰে। ইয়াৰ বিন্দুৰ কি আছে? স্থিতি আছে, কিন্তু দিশ, প্ৰস্থ, উচ্চতা এইবোৰ নাই। তাৰপিছত আহা লাইন ছেগমেণ্ট। লাইন ছেগমেণ্ট হৈছে ৰেখাখণ্ড। মই অসমীয়াটো লিখি দিছোঁ। লাইন ছেগমেণ্ট মানে হৈছে ৰেখাখণ্ড। চাবা, ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে। গতিকে এইটো বিন্দুৰ নাম হ'ল এ, এইটো বিন্দুৰ নাম বি। এতিয়া আমি এই এ বিন্দু আৰু বি বিন্দু, অৰ্থাৎ পইণ্ট এ আৰু পইণ্ট বি, এই দুটা যদি আমি যোগ কৰি দিওঁ, সংযোগ কৰি দিওঁ, জইন কৰি দিওঁ, তেতিয়াহ'লে আমি এ বি এডাল আমি কি পাম? লাইন ছেগমেণ্ট পাম, অৰ্থাৎ এ বি এডাল ৰেখাখণ্ড পাম। চাবাচোন, আমি এতিয়া জইন কৰি দিওঁ। গতিকে আমি কি পালোঁ? এ বি এডাল, এইটো হ'ল লাইন ছেগমেণ্ট, অৰ্থাৎ ৰেখাখণ্ড। আৰু ৰেখাখণ্ডক এনেকৈ লিখা হয়, চাবা, এ বি আৰু ওপৰত এডাল আঁচ দিবা। এইটো কি বুজায়? এ বি ৰেখাখণ্ড বুজায়, বা এ বি লাইন ছেগমেণ্ট। বা ইয়াত যদি এটা পইণ্ট লোৱা, এটা যদি পইণ্ট লোৱা, ধৰা এইটো পইণ্টৰ নাম চি, এইটো পইণ্টৰ নাম ডি, তুমি জইন কৰি দিলা, তেতিয়াহ'লে এই লাইন ছেগমেণ্ট এডালৰ নাম হ'ব চি ডি, আৰু ওপৰত এডাল এনেকৈ আঁচ দিবা। এইবিলাক হৈছে ৰেখাখণ্ড বা লাইন ছেগমেণ্ট। এতিয়া ইয়াত আছে লাইন। লাইন মানে হৈছে ৰেখা। আমি ৰেখাৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে তুমি এটা বস্তু জানি লোৱা যে, চাবা, ধৰা এডাল আমি ৰেখা আঁকিলোঁ। ধৰা এডাল ৰেখা, এইটো হৈছে তোমাৰ, ইয়াত এটা আমি পইণ্ট ল'লোঁ, ইয়াত এটা পইণ্ট ল'লোঁ। ধৰা এইটো পইণ্ট আমি নাম দিলোঁ পি, এইটো পইণ্টৰ নাম দিলোঁ কিউ। অৰ্থাৎ পি বিন্দু আৰু কিউ বিন্দু, পইণ্ট পি এণ্ড পইণ্ট কিউ। আৰু দুফালে কাৰ্চিন আছে ৰেখা। এই দুফালে কাৰ্চিন থাকিলে আমি ৰেখা বুলি ক'ম, বা ইংলিছত লাইন বুলি ক'ম। লাইন মানে হৈছে ৰেখা। তাৰপিছত চাবা, এই লাইনটো যেতিয়া আমি এই লাইনডালৰ মাজত আমি যেতিয়া এটা পইণ্ট ল'ম, যিকোনো এটা পইণ্ট ল'ম, ধৰা ইয়াত আমি এটা অ' ল'লোঁ, অ' পইণ্ট, তেতিয়াহ'লে কি হ'ব? বা ইয়াত পি পইণ্ট আছে আৰু ইয়াত পইণ্ট কিউ আছে, তেতিয়াহ'লে অ' কিউ, অ'ৰ পৰা কিউলৈকে এডাল হৈছে লাইন ছেগমেণ্ট, অৰ্থাৎ ৰেখাখণ্ড। এই ৰেখাডালৰ এটা খণ্ড লৈছোঁ আমি, অ' কিউ ৰেখাখণ্ড, লাইন ছেগমেণ্ট। বা অ' পি, এইখিনি হৈছে লাইন ছেগমেণ্ট। বা পি কিউ, এইখিনিকে আমি লাইন ছেগমেণ্ট বুলি ক'ব পাৰোঁ। পি অ' বা অ' পি
অ' পি এইখিনি ইয়াৰ পৰা এইখিনি হৈছে লাইন ছেগমেণ্ট, অ' কিউ এইখিনি হৈছে লাইন ছেগমেণ্ট, নতুবা পি কিউ এইখিনি হৈছে লাইন ছেগমেণ্ট, পি কিউ। কিন্তু আমি লাইন ছেগমেণ্ট লিখিলে আমি ইয়াত ওপৰত আঁচডাল দিম, কিন্তু ইয়াত কাৰ্চিন নিদিওঁ, অকল আঁচ দিম। অকল এডাল আঁচ থাকিলে কি বুজায়? লাইন ছেগমেণ্ট বুজায়, অৰ্থাৎ ৰেখাখণ্ড বুজায়। এতিয়া আহা লাইনে কি বুজায় চাবা, এই লাইন অৰ্থাৎ ৰেখা। এডাল ৰেখা আছিল পি কিউ, দুফালে যদি কাৰ্চিন থাকে, ইয়াত এ এটা পইণ্ট লৈছোঁ, বি এটা পইণ্ট লৈছোঁ। আমি এ বি এই পইণ্ট দুটা যদি জইন কৰি দিওঁ, এ বি আমি পইণ্ট দুটা জইন কৰি দিলোঁ, জইন কৰি দিয়াৰ পিছত দুফালে বঢ়াই দিলোঁ, এইপিনেও বঢ়াই দিলোঁ, এইপিনেও বঢ়াই দিলোঁ, এইপিনে আমি অসীমলৈ বঢ়াই দিলোঁ, এইপিনে অসীমলৈ বঢ়াই দিলোঁ। যিমান দূৰলৈ যায় এইটো গৈ থাকিব, এইপিনে গৈ থাকিব। গতিকে এ বি এডাল কি পাম আমি? এ বি। চাবা এইটো পইণ্ট এ, এইটো পইণ্ট বি, অৰ্থাৎ এ বিন্দু বি বিন্দু। যদি এনেকৈ এডাল আঁচ দিওঁ তেতিয়াহ'লে এইটো লাইন ছেগমেণ্ট বুজাব, ৰেখাখণ্ড বুজাব। কিন্তু দুফালে যদি কাৰ্চিন দিওঁ তেতিয়াহ'লে কি বুজাব? ৰেখা বুজাব, অৰ্থাৎ লাইন বুজাব। এ বি লাইন বুজাব। বা ইয়াত যদি তুমি লোৱা এনেকৈ এটা তুমি লাইন ল'লা, ৰেখা ল'লা, এইপিনে কাৰ্চিন দিলা, এইপিনে কাৰ্চিন দিলা। ধৰা আমি পইণ্টটোৰ নাম নিদিলোঁ, ইয়াত যেনিবা আমি এল বুলি ক'লোঁ, এই ৰেখাডালৰ নাম এল। কিন্তু দুফালে কাৰ্চিন থাকিব লাগিব। তো ইয়াত এটা পইণ্ট ল'লা, ইয়াত এটা পইণ্ট ল'লা, এইটো পইণ্ট যেনিবা ই, এইটো পইণ্ট যেনিবা এফ, আমি নাম দিলোঁ। দুফালে সংযোগ কৰি দিলোঁ আৰু দুফালে বঢ়াই দিলোঁ। তেতিয়াহ'লে এডালক আমি কি বুলি ক'ম? এডাল লাইন বুলি ক'ম। আৰু লিখোঁতে কি লিখিম? ই এফ, দুফালে কাৰ্চিন দিলোঁ। দুফালে কাৰ্চিন দিলে কি বুজায়? লাইন বুজায় বা ৰেখা বুজায়। তাৰপাছত চাবা কনকাৰেণ্ট লাইনছ, অৰ্থাৎ এক বিন্দুগামী ৰেখা। এই কনকাৰেণ্ট লাইন হৈছে মানে যিবিলাক মানে লাইন এটা পইণ্টৰ মাজেৰে পাৰ হৈ যায়। ধৰা ইয়াত আমি এটা পইণ্ট ল'লোঁ, এই পইণ্টটোৰ নাম দিলোঁ যেনিবা আমি পি, তোমালোকে বেলেগ নামো দিব পাৰা, এই পইণ্টটোৰ নাম দিলোঁ পি। ধৰা এই পইণ্টটোৰ মাজেৰে কেইবাডালত যদি এনেকৈ যদি আমি যদি আঁকো, লাইন যদি আঁকো, ধৰা এইডাল লাইন, এইডাল লাইন, এইডাল লাইন, আৰু আঁকিব পাৰা। আৰু নাকো আমি চাবা ইয়াত আমি নামবিলাক দিলোঁ, ধৰা এইটো পইণ্ট, ইয়াত এটা পইণ্ট ল'লোঁ, এইটো এ, ইয়াত এটা আমি পইণ্ট ল'লোঁ, এইটো বি, এটা পইণ্ট ল'লোঁ চি। এতিয়া চাবা পি এ, এই পি এ যিডাল লাইন আছে, ৰেখা আছে, এইপিনে গৈ এইপিনে আমি ভৰাই দিছোঁ, এইপিনেও ভৰাই দিছোঁ। আমি পি এডাল আমি লাইন পাইছোঁ। এই পি এ লাইনডাল এই পি বিন্দুৰ মাজেৰে যায়। আকৌ যিটো পি বি লাইন আছে, এই পি বি লাইনডালো পি বিন্দুৰ মাজেৰে যায়, পি চি লাইনডালো এই পি বিন্দুৰ মাজেৰে যায়। গতিকে তিনিওডাল লাইন বা তিনিওডাল ৰেখাই পি বিন্দুৰ মাজেৰে যায়। সেইকাৰণে কি হয়, এই আটাইকেইডাল ৰেখাকে এক বিন্দুগামী ৰেখা বুলি কয়, যিটো এটা বিন্দুৰ মাজেৰে যায়। গতিকে এটা পইণ্টৰ মাজেৰে যোৱাৰ কাৰণে এইটো কি কয়? কনকাৰেণ্ট লাইনছ। আৰু অসমীয়াত কয় এক বিন্দুগামী ৰেখা। মই লিখি দিছোঁ, এক বিন্দু, তাৰমানে এটা বিন্দুগামী, এক বিন্দুগামী ৰেখা। গতিকে এই ৰেখাবিলাকক কি কয়? এক বিন্দুগামী ৰেখা বুলি কোৱা হয়। এতিয়া চাবা নেক্সট আহিল কলিনিয়াৰ পইণ্টছ, তাৰমানে সমৰেখীয় বিন্দু। ইয়াত এডাল ৰেখা আছে এ ডি, বা তুমি যিকোনো নাম দি ক'ব পাৰা, এ বি ৰেখা বুলি ক'ব পাৰা, বা এ চি ৰেখা বুলি ক'ব পাৰা, এ ডি ৰেখা বুলি ক'ব পাৰা। ঠিক আছে, আমি যেনিবা ক'লোৱে এ ডি ৰেখা বা এ ডি লাইন। এই এ ডি লাইনৰ ওপৰত এইকেইটা কি আছে? পইণ্ট আছে। পইণ্ট এ আছে, পইণ্ট বি আছে, পইণ্ট চি আছে, পইণ্ট ডি আছে। এই গোটেইকেইটা পইণ্ট, এই চাৰিওটা পইণ্ট
এই একেডাল লাইনৰ ওপৰত নাই জানো বা একে ৰেখাৰ ওপৰত নাই জানো সেইকাৰণে যেহেতু একেডাল ৰেখাৰ ওপৰতে আছে বা একেডাল লাইনৰ ওপৰতে আছে গতিকে এই চাৰিটা পইণ্টক আমি কি বুলি ক'ম কলিনিয়াৰ পইণ্ট বুলি ক'ম অসমীয়াত কয় সমৰেখীয় বিন্দু সমৰেখীয় বিন্দু এতিয়া চাবাচোন মই তোমালোকক কৈছোঁ ইয়াত এটা আমি পইণ্ট ল'লোঁ ইয়াতো পইণ্ট ল'লোঁ এই পইণ্টটোৰ নাম দিলোঁ পি এই পইণ্টটোৰ নাম দিলোঁ কিউ এই পইণ্ট দুটাৰ মাজেদি আমি কি কৰিম এটা ৰেখা আঁকিলোঁ লাইন আঁকিলোঁ পি কিউ লাইন এতিয়া চাবা এই পি কিউ লাইনত এই পি আৰু কিউ এই পইণ্ট দুটা বা এই বিন্দু দুটা সমৰেখীয় হয়নে বা কলিনিয়াৰ পইণ্ট হয়নে হয় কাৰণ এই পি আৰু কিউ এই পইণ্ট দুটা মানে একেডাল লাইনতে আছে কিন্তু যদি মই এনেকৈ লওঁ চাবা ধৰা ইয়াত এটা পইণ্ট ল'লোঁ এক্স ইয়াত এটা পইণ্ট ল'লোঁ ৱাই ইয়াত এটা পইণ্ট ল'লোঁ জেড এতিয়া এক্স ৱাই জেড এইটো কলিনিয়াৰ পইণ্টছ হ'বনে নাই এই তিনিটা কলিনিয়াৰ পইণ্টছ নহ'ব কাৰণ একেডাল ৰেখাত নাথাকিব যদি আমি এনেকৈ আঁকো তেতিয়াহ'লে ৰেখাডাল এনেকৈ মানে এইপিনে যাব যদি এক্সৰ পৰা জেডলৈকে যদি এনেকৈ যদি আমি ৰেখাডাল আঁকো তেতিয়াহ'লে ৱাইটো বাহিৰত যাব গতিকে এক্স ৱাই জেড এই তিনিওটা কি হয় কলিনিয়াৰ পইণ্টছ নহয় মানে একেডাল ৰেখাত থাকিব লাগিব ঠিক আছে এতিয়া আহিল ইণ্টাৰচেক্টিং লাইন্স তাৰমানে ইণ্টাৰচেক্টিং লাইন্স মানে হৈছে কটাকটি কৰা ৰেখা কটাকটি কৰা ৰেখা চাবা ধৰা এডাল লাইন তুমি এনেকৈ এটা লাইন আঁকিলা এইপিনো লাইন আঁকিলা এই দুডাল লাইন ধৰা ইয়াৰ নাম দিলা তুমি এল নাম দিলা এই লাইনডালৰ নাম এল তাৰপিছত এই লাইনডালৰ নাম যেনিবা এম আমি পি কিউ এ বি সেইবিলাক লিখা নাই ডাইৰেক্ট এটা নাম দিছোঁ এইটো এল আৰু এই লাইনডালৰ নাম হৈছে এম এই এল আৰু এম এই লাইন দুডাল এই পইণ্টটোত কটাকটি কৰিছে ধৰা এই পইণ্টটোৰ নাম দিলোঁ অ' গতিকে এল আৰু এম কি হ'ব ইণ্টাৰচেক্টিং লাইন্স মানে কটাকটি কৰা ৰেখা হয়নে এল ৰেখাডাল আৰু এম ৰেখাডাল অ' বিন্দুত কটাকটি কৰিছে গতিকে এই দুডালক আমি কি বুলি ক'ম ইণ্টাৰচেক্টিং লাইন্স বুলি ক'ম বা অসমীয়াত ক'লে কটাকটি কৰা ৰেখা ঠিক আছে এতিয়া আহিল পেৰেলেল লাইন্স অৰ্থাৎ সমান্তৰাল ৰেখা পেৰেলেল লাইন্স এইটোক কয় অসমীয়াত সমান্তৰাল ৰেখা সমান্তৰাল ৰেখা কোনবিলাক চাবা মই আঁকি দিছোঁ তোমালোকক তুমি ইয়াত দুডাল ৰেখা আঁকিলা এইডাল আৰু এইডাল এই ৰেখাডালৰ নাম দিলা তুমি ধৰা L1 এই ৰেখাডালৰ নাম দিলা L2 L1 আৰু L2 সমান্তৰাল ৰেখা হ'ব বা পেৰেলেল লাইন্স হ'ব কিয় হ'ব ইয়াৰ পৰা ইয়ালৈকে যিমান ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈকে সিমান ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈকে সিমান ডিষ্টেঞ্চ মানে দূৰত্ব ইয়াৰ পৰা ইয়ালৈকে সিমান দূৰত্ব সমান অন্তৰাল প্ৰত্যেকটো মুহূৰ্ততে সমান অন্তৰাল মানে সমান পাৰ্থক্য সমান দূৰত্ব আকৌ এই কাৰ্চিনডাল আছে তুমি এইপিনে যিমানে গৈ নাথাকা কিয় আৰু এই L2 ৰেখাডাল এইপিনে যিমানে গৈ নাথাকা কিয় তুমি কোনোদিন লগ নালাগে এইপিনে যিমান বঢ়াই দিয়া এইপিনে যিমান বঢ়াই দিয়া নতুবা বাফালে যিমান বঢ়াই দিয়া এইডালকো বাফালে যিমান বঢ়াই দিয়া এই লাইন দুডাল কোনোদিনো লগ নালাগে কাৰণ কিয় এই দুডাল হৈছে সমান্তৰাল কোনোদিন কটাকটি নকৰে গতিকে এই দুডাল হ'ল পেৰেলেল লাইন্স ঠিক আছে
এতিয়া আহিল ৰে ৰে মানে হৈছে ৰশ্মি ৰশ্মি কেনেকৈ হয় চাবা এইটো মই লিখি দিছোঁ ধৰা এ বি এডাল ৰেখাখণ্ড আমি এই বিন্দুটোক আমি স্থিৰ ৰাখিম মানে এইটো ফিক্স ৰাখিম আৰু ফিক্স ৰাখি কিনে আমি বি অভিমুখী কি কৰিম আমি এই ৰেখাখণ্ডডালক বা এই লাইন ছেগমেণ্টডালক আমি এনেকৈ বঢ়াই দিলোঁ বঢ়াই দিয়াৰ পিছত আমি তাল কি পাম ৰে পাম ৰশ্মি পাম আৰু ৰশ্মিটোক লেখা হয় কেনেকৈ এ বি ওপৰত এডাল আঁচ দি এটা ফালে এনেকৈ কাৰচিন দিয়া হয় তাৰমানে এই কাৰচিনে এনেকৈ বুজাইছে যেনে আমি পইণ্ট এ অৰ্থাৎ এই পইণ্টটোক স্থিৰ ৰাখিছোঁ ফিক্স ৰাখিছোঁ ৰাখি কিনে বি দিশত আগবঢ়াই দিছোঁ মানে কাৰচিনেল বিৰ ফালে আছে বি দিশত আগবঢ়াই দিছোঁ গতিকে এইটো হ'ল এ বি ৰশ্মি বা ৰে এ বি আকৌ তুমি যদি এনেকৈ দিয়া ধৰা ইয়াত আছে এ পইণ্ট ইয়াত আছে বি পইণ্ট তুমি এৰ পৰা বিলৈকে গ'লা গৈ তুমি বিৰ ফালে এনেকৈ বঢ়াই দিলা তেতিয়াহ'লে এইটো হ'ব আৰু তুমি ইয়াত যদি এ লিখা ইয়াত যদি বি লিখা পইণ্টটো ধৰা এইটো পইণ্ট বি এইটো পইণ্ট এ তেতিয়াহ'লে হ'ব বি এ মানে বিটোক আমি স্থিৰ ৰাখিছোঁ আৰু এৰ ফালে বঢ়াই দিছোঁ হয়নে বিটোক স্থিৰ ৰাখিছোঁ এৰ ফালে বঢ়াই দিছোঁ এইটো পইণ্ট যেনিবা এ বিটো স্থিৰ ৰাখি কিনে আমি এৰ ফালে বঢ়াই দিছোঁ এইটো হ'ব বি এ ৰশ্মি ৰশ্মিৰ বা ৰেৰ এইটোক কয় অসমীয়াত কয় প্ৰান্তবিন্দু বা মূৰবিন্দু বা মূৰবিন্দু প্ৰান্তবিন্দু বা মূৰবিন্দু আৰু ইংলিছত কয় এণ্ড পইণ্ট এইটো এণ্ড পইণ্ট মানে হৈছে প্ৰান্তবিন্দু বা মূৰবিন্দু ইয়াত হৈছে এ টু এণ্ড পইণ্ট আৰু ইয়াত হৈছে বি টু এণ্ড পইণ্ট এতিয়া তুমি কোৱাচোন মই যদি এনেকৈ যদি এটা যদি ৰশ্মি আঁকো ইয়াত এইটো হ'ল ডি এইটো হ'ল চি চি ডি হ'ল এডাল ৰে ইয়াৰ এণ্ড পইণ্ট কোনটো বা প্ৰান্তবিন্দু কোনটো ইয়াৰ এণ্ড পইণ্ট হৈছে চি এতিয়া আৰু এটা কথা তোমালোকে জানি থোৱা যে এই এ বি আৰু বি এ একে নেকি কিন্তু ৰেখাৰ ক্ষেত্ৰত একে আছিল বা লাইনৰ ক্ষেত্ৰত কিন্তু ৰেৰ ক্ষেত্ৰত একে নহয় চাবা এ বি এইপিনে আছে বি এ এইটো হৈছে এ বি এইটো বি এ এই দুটা একে নেকি একে নহয় কাৰণ কিয় চাবা এই আমি ৰে এ বিত আমি কি পাইছোঁ এটো হৈছে এণ্ড পইণ্ট আনহাতে ইয়াত হৈছে বি এ ৰেত আমি কি পাইছোঁ বি টু এণ্ড পইণ্ট আৰু ইয়াৰ দিশটো হৈছে ইয়াৰ ডিৰেকশ্যনটো হৈছে বিৰ দিশত বিৰ ফালে গৈছে আৰু ইয়াৰ ডিৰেকশ্যনটো হৈছে এৰ ফালে গতিকে দুটা মানে বিপৰীত ডিৰেকশ্যন হয়নে সেইকাৰণে এ বি আৰু বি এ একে নহয় এতিয়া বোলো আমি পেজ নম্বৰ 60 কুৱেশ্যন আনচাৰখিনি কৰোঁ ইয়াত আছে চাবা ডু ইট ইউৰ চেল্ফ অৰ্থাৎ নিজে কৰা কুৱেশ্যন নম্বৰ 1 ইন দ্য এডজাচেণ্ট ফিগাৰ এ মডেল অফ এ বক্স ইজ ড্ৰন উইথ দ্য হেল্প অফ পইণ্ট এণ্ড লাইন ছেগমেণ্ট তাৰমানে এই কাষত দিয়া চিত্ৰটোত কি কৰা আছে এ মডেল অফ এ বক্স ইজ ড্ৰন তাৰমানে এটা বক্সৰ বা বাকচৰ কি কৰা হৈছে এটা আৰ্হি প্ৰস্তুত কৰা হৈছে এটা আৰ্হি মানে বনোৱা হৈছে অঁকা হৈছে উইথ দ্য হেল্প অফ পইণ্ট এণ্ড লাইন ছেগমেণ্ট তাৰমানে পইণ্ট মানে বিন্দু লাইন ছেগমেণ্ট মানে হৈছে ৰেখাখণ্ড মানে বিন্দু আৰু ৰেখাখণ্ডৰে এই মডেলটো বনোৱা হৈছে আমি কি কৰিব লাগে প্ৰিপেয়াৰ এ চাৰ্ট ফৰ অল দ্য পইণ্টছ এণ্ড লাইন ছেগমেণ্টছ ইন দ্য মডেল অৰ্থাৎ এই মডেলটোত থকা আমি সকলোবিলাক পইণ্ট সকলোবিলাক বিন্দু আৰু লাইন ছেগমেণ্টবিলাক অৰ্থাৎ ৰেখাখণ্ডবিলাকত আমি কি কৰিব লাগে এখন চাৰ্ট প্ৰস্তুত কৰিব লাগে অৰ্থাৎ এখন তালিকা বনাব লাগে বলাচোন ইয়াত কি পইণ্ট আছে আৰু কি লাইন ছেগমেণ্ট আছে আমি সেইকেইটা লিখি লওঁ গতিকে এই ফিগাৰটোত চাবা ইয়াত পইণ্ট কি আছে পইণ্ট এ
নেক্সট পইণ্ট বি মই একেবাৰে লিখি দিছোঁ পইণ্ট এ পইণ্ট বি পইণ্ট চি পইণ্ট ডি পইণ্ট ই পইণ্ট এফ পইণ্ট জি এ বি চি ডি ই এফ জি এইকেইটা হৈছে পইণ্ট তাৰপিছত লাইন ছেগমেণ্ট কি আছে চাবা অৰ্থাৎ ৰেখাখণ্ড কি আছে এ বি ৰেখাখণ্ডৰ ওপৰত এডাল এনেকৈ আঁচ দিবা এ বি বি চি তাৰপিছত চি ডি ডি এ এই চাৰিডাল হ'ল নেক্সট ইয়াত চোৱা ডি ই এইডাল হ'ল ই এফ তাৰপিছত এফ চি বা চি এফ একে কথা তাৰপিছত এইটো আছে এফ জি তাৰপিছত জি বি বা বি জি এতিয়া কুৱেশ্যন নম্বৰ 2 চাবা ৰাইট দ্য লাইন ছেগমেণ্টছ ফৰ্মড বাই জইনিং দ্য পইণ্টছ গিভেন অন দ্য এডজাচেণ্ট ছাইড ইয়াত চাবা ইয়াত যে এই চিত্ৰটোত এই বিন্দুকেইটা দিয়া আছে এই পইণ্টকেইটা দিয়া আছে এই পইণ্টকেইটা আমি জইন কৰিব লাগিব এই পইণ্টকেইটা জইন কৰি আমাক কি লিখিব দিছে লাইন ছেগমেণ্ট আমাক লাইন ছেগমেণ্ট মানে হৈছে ৰেখাখণ্ড আমি লাইন ছেগমেণ্টবিলাক আমি লিখিব লাগিব অৰ্থাৎ এই পইণ্টবিলাক আমি যদি জইন কৰি দিলে আমি কি লাইন ছেগমেণ্ট পাওঁ সেইটো আমি লিখিম ব'লাচোন যদি এই পইণ্টকেইটা আমি জইন কৰি দিম অৰ্থাৎ পইণ্ট এ পইণ্ট বি পইণ্ট চি পইণ্ট ডি চব আমি জইন কৰি দিলোঁ জইন কৰি দিলে আমি লাইন ছেগমেণ্ট কি পাম লাইন ছেগমেণ্টছ অৰ্থাৎ ৰেখাখণ্ড আমি এ বি পাম এ বি তাৰপিছত বি চি পাম বি চি ডি এণ্ড ডি এ বা এ ডি আকৌ পাম চাবা এৰ পৰা চিলৈকে আমি জইন কৰিম এই পইণ্টটো আমি যিহেতু জইন কৰিব পাৰোঁ জইন কৰি দিলোঁ আকৌ ডিৰ পৰা বিলৈকে আমি জইন কৰিব পাৰোঁ গতিকে আমি ইয়াতে এনটো নিলিখোঁ ইয়াত কমা দিয়া ডি এ আকৌ এ চি আছে এ চি এণ্ড ডি বি বা বি ডি গতিকে এই চাৰিটা পইণ্ট যদি আমি জইন কৰোঁ তেতিয়াহ'লে আমি এইকেইডাল আমি লাইন ছেগমেণ্ট পাওঁ এতিয়া বোলে আমি কুৱেশ্যন নম্বৰ 3 চাওঁ ফাইণ্ড দ্য পইণ্টছ লাইন ছেগমেণ্টছ লাইনছ এণ্ড ৰেজ ফ্ৰম দ্য গিভেন ডায়েগ্ৰাম অৰ্থাৎ এই যিটো ডায়েগ্ৰাম আছে এই ডায়েগ্ৰামত থকা বা এই চিত্ৰটোত থকা পইণ্টবিলাক লিখা মানে পইণ্টছ মানে বিন্দুবিলাক লিখা লাইন ছেগমেণ্ট অৰ্থাৎ ৰেখাখণ্ডবিলাক লিখা লাইনছ লিখা ৰেখাবিলাক এণ্ড ৰেজ আৰু ৰশ্মিবিলাক লিখা ফ্ৰম দ্য গিভেন ডায়েগ্ৰাম এই ডায়েগ্ৰামটোৰ পৰা গতিকে ইয়াত কি পইণ্ট আছে কি লাইন ছেগমেণ্ট আছে আৰু কি লাইনছ আছে কি ৰেজ আছে আমি এইকেইটা লিখোঁ ব'লাচোন আমি প্ৰথমতে লিখিলোঁ পইণ্টছ কি আছে বিন্দু কি আছে এ পইণ্ট এ অ' বি এইটো ডি ই চি
A O B পালোঁ D পালোঁ E পালোঁ এণ্ড C পালোঁ এণ্ড পইণ্ট C এই পইণ্টকেইটা হ'ল নেক্সট আছে লাইন ছেগমেণ্ট অৰ্থাৎ ৰেখাখণ্ড কি আছে চাবা লাইন ছেগমেণ্টকেইটা চাবা আমি ৰেখাখণ্ড আমি ইয়াতে বহুত পাম চাবা এ অ' তাৰপিছত এ বি এইডালৰ ৰেখাখণ্ড এ চি আমি প্ৰথমতে পইণ্ট এৰ পৰা আমি কি লাইন ছেগমেণ্ট পাওঁ সেইটো আমি লিখি লওঁ এ অ' ৰেখাখণ্ডবিলাকৰ ওপৰত আঁচ দিবা এ বি এ চি ৰেখাখণ্ড তাৰপিছত এৰ পৰা হ'ল এতিয়া অ'ৰ পৰা চাবা অ' এ আমি লিখিলোঁহে এ অ' আৰু লিখিব নালাগে অ' বিটো আমি লিখিব পাৰিম অ' বি বা বি অ' একে কথা অ' বি অ' ডি তাৰপিছত অ' ই অ' চি বাকী অ' লিখিব নালাগে হ'ল তাৰপিছত এতিয়া আমি অ'টো বাদ দিলোঁ বি অ' আমি নিলিখোঁ যিহেতু অ' বি লিখিছোঁ কাৰণ একেডালে ৰেখাখণ্ড বা বি এও নিলিখোঁ যিহেতু এ বি লিখিছোঁ এতিয়া লিখা বি ডি এইডাল ৰেখাখণ্ড বি বিন্দুৰ পৰা হ'ল এতিয়া পইণ্ট ডিৰ পৰা চোৱা ডি বি হ'ল যিটো বি ডি হৈছে ডি অ' হৈছে যিটো অ' ডি হৈছে ডি ই এইডাল লাইন ছেগমেণ্ট ডি চি এইটো হ'ল লাইন ছেগমেণ্ট তাৰপাছত এতিয়া পইণ্ট ইৰ পৰা চোৱা ই ডি আমি ডি ই লিখিলোঁৱে ই অ' আমি অ' লিখিছোঁ ই চি আমি ই চি লিখিব পাৰোঁ ই চি তাৰপিছত ইৰ পৰা আৰু নাই চিৰ পৰা চি ই ইয়াত লিখা হ'ল চি ই বা ই চি ডিও লিখা হ'ল ডি চি অ' লিখা হ'ল চি এও লিখা হ'ল গতিকে এইকেইটা হ'ল লাইন ছেগমেণ্ট তাৰপিছত আৰু কি আছে লাইন্স আছে লাইন্স কি আছে চাবা মানে ৰেখা কি আছে ইয়াত চাবা এ বি এৰ মানে এই পইণ্ট এৰ এনেকৈ বাওঁফালে বঢ়াই দিছে এইপিনেও বিৰ সোঁফালে এনেকৈ বঢ়াই দিছে গতিকে এ বি আমি কি পাম এডাল লাইন হয় এ বি এডাল লাইন হয় বা ৰেখা গতিকে এ বি আমি লিখিব পাৰোঁ এ বি আৰু লাইনবিলাকৰ কি দুফালে কাৰ্চিন দিবা এ বি পালোঁ নেক্সট চোৱা ইয়াত কিন্তু এ অ' আমি নিলিখোঁ এ অ' এইডালো ৰেখাই বুজায় এ অ'ৰ ওপৰত যদি আমি কাৰ্চিন দিওঁ এই এ অ' যিডাল মানে লাইন বুজায় এ বি একেডাল লাইনকে বুজাব গতিকে এ অ' লিখাৰ কোনো প্ৰয়োজন নাই আৰু বা বি অ' লিখাৰো প্ৰয়োজন নাই এ অ' বি বা বি অ' বা এ বি একেডালে লাইন হয় গতিকে এই লাইনটো হৈ গ'ল তাৰপিছত চাবা এতিয়া অ'ৰ পৰা এনেকৈ লাইন এইডাল লাইন নহয় এইডাল লাইন ছেগমেণ্টহে কাৰণ দুফালে কাৰ্চিন নাই তাৰপিছত এইপিনেও নহয় এতিয়া বিৰ পৰা এইডাল লাইন নহয় কাৰণ বিৰ পৰা ডিলৈ এই মানে লাইন ছেগমেণ্টডাল গৈ এইপিনেহে বাঢ়ি গৈছে এইপিনে বাঢ়ি যোৱা নাই দুফালে কাৰ্চিন থাকিব লাগিব তেতিয়াহে লাইন হ'ব গতিকে এইটোও নহয় লাইন এইডাল হ'ব চি ডি এইটো হ'ব লাইন দুফালে কাৰ্চিন আছে আনহাতে দুফালে কাৰ্চিন থকা আৰু নাই চি ডি মানে ই ডি লাইন বা ই চি লাইন বা চি ই লাইন একে কথা তাৰপাছত লাইন এই দুটাই হয় নেক্সট আছে
ৰেছ কি আছে মানে ৰশ্মি কি আছে চাবা ডায়েগ্ৰামটোত ইয়াত চাবা আমি এইটো পইণ্ট অ' অৰ্থাৎ অ' বিন্দুকটো যদি আমি স্থিৰ ৰাখোঁ বা এইটোক যদি আমি এণ্ড পইণ্ট বুলি ধৰি লওঁ তেতিয়াহ'লে অ' এ আমি এডাল কি পাম ৰে পাম অ' এ আৰু ৰেত সদায় একফালে কাৰচেন দিবা তাৰমানে অ'টোক স্থিৰ ৰাখিছোঁ এৰ ফালে গতি কৰিছে অ' এ পালোঁ নেক্সট অ' বি পাম এইবাৰ অ'ক আমি এণ্ড পইণ্ট ৰাখিছোঁ স্থিৰ ৰাখিছোঁ বিৰ ফালে বঢ়াই দিছোঁ অ' বি পাম অ' এ গ'ল অ' বি গ'ল এতিয়া আমি আকৌ এটা পাৰোঁ এইবাৰ আমি এটোক স্থিৰ ৰাখি কিনে এইপিনে বঢ়াব পাৰোঁ এইবাৰ আমি এণ্ড পইণ্টটো এ ল'ম এ বি বিৰ ফালে বঢ়ালোঁ আকৌ এবাৰ এণ্ড পইণ্টটো বি ল'ম বিটো লৈ এৰ ফালে বঢ়ালোঁ বি এ ৰে এতিয়া চাবা এই চি ডি এই যিডাল লাইন আছে চি ডি লাইন এই লাইনডালৰ পৰা আমি কি ৰে পাব পাৰোঁ চি ডি আমি পাম চিটোক স্থিৰ ৰাখিলোঁ ডিৰ ফালে বঢ়াই দিলোঁ চি ডি এবাৰ আকৌ ডি চি পাম ডি চি ডিটোক স্থিৰ ৰাখিলোঁ চিৰ ফালে বঢ়াই দিলোঁ আকৌ আমি ইৰ পৰা এটা পাম ই চি মানে ইয়াত হৈছে এণ্ড পইণ্ট ই কিন্তু ডি চিত আছিল এণ্ড পইণ্ট ডি ই চি হ'লে এণ্ড পইণ্ট ই আকৌ ইটো হ'ল এণ্ড পইণ্ট ইফালে ডিৰ ফালে বঢ়াই দিলোঁ ই ডি এনেকুৱা তাৰপিছত আকৌ পামনে এৰ পৰা চিৰ ফালে কাৰচিনডাল বাঢ়ি গৈছে হয়নে এ চি এইডাল আমি ৰে পাম তাৰোপৰি বি ডি এইডালো আমি ৰে পাম তাৰপিছত ই অ' এইডালো আমি ৰে পাম ৰশ্মি পাম আৰু কিবা আছিল নে কিবা নাই এইকেইটাই উলিয়াব দিছিলে এইটোৱে 3 নম্বৰটো এতিয়া কুৱেশ্যন নম্বৰ 4 চাবা ফ্ৰম দ্য ফিগাৰ এ অৰ্থাৎ এই চিত্ৰ এৰ পৰা কুৱেশ্যন নম্বৰ এইটো 1 ফাইণ্ড আউট দ্য লাইনছ পাছিং থ্ৰু এ ছিংগুল পইণ্ট অৰ্থাৎ এটা ছিংগুল পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাবিলাক উলিওৱা তাৰমানে ছিংগুল পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাবিলাকক আমি কি বুলি কৈছিলোঁ কনকাৰেণ্ট লাইনছ তাৰমানে অসমীয়াত এক বিন্দুক আমি ৰেখা ইয়াত এক বিন্দুক আমি ৰেখা কোনবিলাক আছে ইয়াত চোৱা আমি অলপ আগত আলোচনা কৰিছিলোঁ যে ৰেখাবিলাকক কেনেদৰে মানে ৰেখাবিলাকৰ চিত্ৰ কেনেদৰে আঁকা হয় দুফালে কাৰচিন থাকে কিন্তু এই চিত্ৰটোত এই এম যি আছে ইয়াত কাৰচিন একফালে আছে একফালে নাই ৰশ্মিৰে এনেকৈ থাকে একফালে কাৰচিন নাথাকে একফালে কাৰচিন থাকে ৰশ্মি বা ৰেৰ ক্ষেত্ৰত বা এল এইটো এলত কোনোফালে কাৰচিন নাই গতিকে কোনোফালে কাৰচিন নাথাকিলে আমি কি বুলি কওঁ লাইন ছেগমেণ্ট বুলি কওঁ আনহাতে কি আছে এই যিটো এন আছে এন হৈছে লাইন দুফালে কাৰচিন আছে বা এইটো পিৰো দুফালে কাৰচিন আছে এই কুৱেশ্যনটোত কৈছে ফাইণ্ড আউট দ্য লাইনছ আমি লাইনবিলাক উলিয়াব লাগে অৰ্থাৎ ৰেখাবিলাক উলিয়াব লাগে ইয়াত ৰেখা দুডালে আছে ক'ব গ'লে এই চিত্ৰ মতে এইটো হৈছে এন এইটো হৈছে পি যিহেতু দুফালে কাৰচিন আছে এতিয়া যদি আমি মুখে মুখে কৰোঁ চাবা যদি আমি এম এল এইবিলাকক যদি আমি ৰেখা বুলি নধৰোঁ যদি আমি লাইন বুলি নধৰোঁ তেতিয়াহ'লে ইয়াত যিটো এটা ছিংগুল পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা লাইন এই দুডাল হ'ব এইটো এন আৰু পি কিয়নো চাবা এই এন এই লাইনডালক যদি আমি এনেকৈ যদি ওপৰ ফালে বঢ়াই থাকোঁ এই পি লাইনডালকো যদি আমি এনেকৈ যদি ওপৰ পিনে যদি বঢ়াই থাকোঁ তেতিয়াহ'লে কোনোবা সময়ত এই দুডাল লাইন নিশ্চয়কৈ লগ লাগিব মানে কোনোবা এটা পইণ্টত কটাকটি কৰিব হয়নে অৰ্থাৎ এটা ছিংগুল পইণ্টৰ মাজেৰে পাৰ হৈ যাব এই লাইন দুডাল গতিকে এই লাইন দুডালহে অৰ্থাৎ এন আৰু পি এই লাইন দুডালে হৈছে এক বিন্দুগামী ৰেখা বা এটা বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা লাইন
গতিকে এই চিত্ৰমতে এইটোহে হ'ব আনচাৰ কিন্তু মই তোমালোকক এম আৰু এল এই দুডালকৈ লাইন বুলি ধৰি আনচাৰটো কৰি দিম ফাইণ্ড আউট দ্য কলিনিয়াৰ পইণ্টছ অৰ্থাৎ সমৰেখীয় বিন্দুবিলাক উলিওৱা সমৰেখীয় বিন্দু কোনবিলাক যিবিলাক বিন্দু বা পইণ্ট এডাল ৰেখাত থাকে বা এডাল লাইনত থাকে ইয়াত এন লাইনত আছে এক্স আৰু বি এতিয়া পি লাইনত আছে ৱাই আৰু চি গতিকে এন লাইনৰ কাৰণে হ'ব কলিনিয়াৰ পইণ্ট দুটা এক্স আৰু বি আৰু পি লাইনৰ কাৰণে ৱাই আৰু চি কিন্তু আমি আনচাৰটো কেনেকৈ কৰিম এল আৰু এমক আমি লাইন বুলি ধৰি ল'ম তেতিয়া ইয়াৰ আনচাৰটো বেলেগ হৈ যাব বলাচোন বহীত পাতি লওঁ ইয়াত চোৱা আমি যিডাল এম আছিলে এইপিনে কাৰ্চিন দিছোঁ এইপিনেও কাৰ্চিন দিলোঁ এলত এইপিনেও কাৰ্চিন দিলোঁ এইপিনেও কাৰ্চিন দিলোঁ অৰ্থাৎ আমি লাইন বুলি ধৰি ল'লোঁ তেতিয়াহ'লে হেৰি কি হ'ব ইয়াত এক বিন্দুক আমি ৰেখাবিলাক কোন হ'ব মানে ছিংগুল পইণ্টৰ মাজেৰে পাৰ হৈ যোৱা এৰিয়াবিলাক কি হ'ব এতিয়া ফৰ দ্য পইণ্ট এ আৰু এই বিন্দুৰ কাৰণে আমি যদি লিখোঁ ফৰ দ্য পইণ্ট এ এই পইণ্টৰ কাৰণে হ'ব যিটো এক বিন্দুক আমি ৰেখা এজ এ ফাইণ্ড আউট দ্য লাইনছ পাছিং থ্ৰু এ ছিংগুল পইণ্ট অৰ্থাৎ এটা বিন্দুৰ মাজেৰে যোৱা লাইনবিলাক কি হ'ব এইটো পইণ্ট এৰ কাৰণে এই দুডাল হ'ব এই এম আৰু এল এই দুডালহে পাৰ হৈ গৈছে গতিকে কি হ'ব এল আৰু এম তাৰপিছত পইণ্ট বিৰ কাৰণে কি হ'ব ফৰ দ্য পইণ্ট বি লিখি দিছোঁ বাৰু বিৰ কাৰণে কি হ'ব এই এম হ'ব এম আৰু এন তাৰপিছত চিৰ কাৰণে ফৰ দ্য পইণ্ট চিৰ কাৰণে কি হ'ব এইটো এম হ'ব আৰু পি হ'ব এম আৰু পি তাৰপাছত এতিয়া আহা ৱাই ফৰ দ্য পইণ্ট ৱাই বিন্দুটোৰ কাৰণে এক বিন্দুক আমি দেখা কি হ'ব এইটো পি হ'ব আৰু এল হ'ব এল আৰু পি এক্স ফৰ দ্য পইণ্ট এক্স বিন্দুৰ কাৰণে কি হ'ব এন হ'ব আৰু এল হ'ব এল আৰু এন গতিকে এইখিনি আছিলে নেক্সট কুৱেশ্যনটো কি আছিলে এইটো হৈছে 1 কুৱেশ্যন নম্বৰ 4ৰ এইটো 1 আমাক এক বিন্দুক আমি ৰেখাবিলাক উলিয়াই মানে প্ৰতিটো পইণ্টৰ কাৰণে ৰেবিলাক বেলেগ বেলেগ হয় আৰু 2 নম্বৰটো কি আছিল ফাইণ্ড আউট দ্য কলিনিয়াৰ পইণ্ট অৰ্থাৎ সমৰেখীয় বিন্দুবিলাক উলিয়াব লাগে 2 নম্বৰ সমৰেখীয় বিন্দুবিলাক কি হ'ব এইবাৰ আমি লাইনৰ কাৰণে উলিয়াম চাবা ফৰ দ্য লাইন এলৰ কাৰণে সমৰেখীয় বিন্দুবিলাক কি আছে মানে একেডাল ৰেখাত থকা মানে এডাল লাইনত থকা পইণ্টবিলাক কি আছে এলত মানে লাইন এলত থকা কি আছে পইণ্ট এ আছে এক্স আছে আৰু ৱাই আছে এই লাইনডালত এ এক্স ৱাই পইণ্ট এ এক্স ৱাই তাৰপিছত ফৰ দ্য লাইন এম লোৱা এম লাইন এমৰ কাৰণে অৰ্থাৎ এম ৰেখাৰ কাৰণে কি হ'ব পইণ্ট তোমালোকে ডায়েগ্ৰামটোত চালে গম পাবা এমৰ কাৰণে এ বি আৰু চি এ বি চি এল গ'ল এম গ'ল এন ফৰ দ্য লাইন এনৰ কাৰণে কি আছে চাবা এক্স আৰু বি অৰ্থাৎ বি আৰু এক্স
এই দুটা হ'ল সমৰেখীয় একেডাল ৰেখাত আছে পইণ্ট বি আৰু এক্স তাৰপিছত পি ফৰ দ্য লাইন পি পিৰ কাৰণে কি হ'ব চি আৰু ৱাই ডাইগ্ৰাম এইটো হ'ব আনচাৰ এতিয়া চাবা কুৱেশ্যন নম্বৰ 5 ফ্ৰম দ্য ফিগাৰ বি এই ফিগাৰটোৰ পৰা নম্বৰ 1 নেম এনি ফাইভ লাইন ছেগমেণ্ট যিকোনো পাঁচটা বা যিকোনো পাঁচডাল কি কৰা লাইন ছেগমেণ্টৰ নাম লিখা অৰ্থাৎ ৰেখাখণ্ডৰ নাম লিখা ইয়াৰ পৰা তুমি উলিয়াব পাৰোঁহে মই বহীত কৈ দিম বাৰু তথাপিতো কৈছোঁ পিৰ পৰা এ ইয়ালৈকে আমি এডাল ৰেখাখণ্ড পাওঁ লাইন ছেগমেণ্ট পাওঁ পি এ বি বি চি চি ডি ডি কিউ এইবিলাক আমি লিখিব পাৰোঁ নেম এনি টু ৰেছ দুডাল আমি যিকোনো ইয়াৰ পৰা কি কৰিব লাগে ৰশ্মি লিখিব লাগে নেম 2 পইণ্টছ হুইচ আৰ নট অন দ্য ৰে বি পি মানে দুটা পইণ্ট লিখা যি দুটা নেকি বি পি ৰশ্মিত নাথাকে বি পি ৰশ্মিত নাথাকা দুটা পইণ্ট লিখিলে হ'ল চি ডি কিউ এৰ এই তিনিটা এটা লিখিলে হ'ল নেম 2 পইণ্টছ হুইচ আৰ অন দ্য ৰে চি কিউ ৰেড থকা দুটা পইণ্ট লিখিলে হ'ল চি কিউ ৰেড থকা দুটা পইণ্ট এইবিলাক চি ডি কিউ নেম 2 পইণ্টছ অন দ্য লাইন ছেগমেণ্ট এ ডি নেম 2 পইণ্টছ অন দ্য লাইন ছেগমেণ্ট এ ডি অৰ্থাৎ এ ডি ৰেখাখণ্ডত থকা দুটা বিন্দুৰ নাম লিখিব লাগে এ ডি ইয়াৰে যিকোনো দুটা লিখিলে হ'ল গতিকে বলাচোন আমি বহীত পাতি লওঁ নেম এনি ফাইভ লাইন ছেগমেণ্ট যিকোনো পাঁচডাল লাইন ছেগমেণ্টৰ নাম লিখা আমি লিখিব পাৰোঁ পি এ এডাল লাইন ছেগমেণ্ট এ বি ইডালৰ লাইন ছেগমেণ্ট তাৰপিছত বি চি অৰ্থাৎ ৰেখাখণ্ড বি চি চি ডি ডি কিউ লিখিব পাৰোঁ ডি কিউ এইবিলাক হৈছে লাইন ছেগমেণ্ট পাঁচডাল লিখিব কৈছে আমি পাঁচডাল লিখিলোঁ 2 নম্বৰটো আছিল নেম এনি টু ৰেছ দুডাল ৰেৰ নাম লিখিব লাগে দুডাল ৰশ্মিৰ নাম লিখিব লাগে লিখিলে হ'ল এ পি লিখা এ পি এনেকৈ দিবা অৰ্থাৎ পিৰ ফালে কাৰ চিনডাল আছে এ পি ইয়াৰ পৰা এইটোক আমি এন পইণ্ট বুলি ধৰি দিছোঁ ইয়াৰ পৰা এনেকৈ গৈ পি অভিমুখে এনেকৈ পাৰ হৈ গৈছে এনেকৈ এ পি আৰু এ পিনডাল লিখিব পাৰা ডি কিউ আমাক দুডাল লিখিব দিছে 3 নম্বৰ নেম 2 পইণ্টছ হুইচ আৰ নট অন দ্য ৰে বি পি অৰ্থাৎ বি পি ৰশ্মিত নথকা যিকোনো দুটা পইণ্ট লিখা বি পিত নথকা বি পি এই ৰশ্মিত নথকা গতিকে ইপিনে তলফালে লিখিলে হ'ল যিকোনো দুটা পইণ্ট চি পইণ্ট ডি পইণ্ট চি এণ্ড পইণ্ট ডি 4 নম্বৰটো চাবা নেম 2 পইণ্টছ হুইচ আৰ অন দ্য ৰে চি কিউ যে চি কিউ ৰশ্মিত থকা দুটা বিন্দুৰ নাম লিখা চি কিউ এডাল ৰশ্মি এই ৰশ্মিত থকা দুটা বিন্দুৰ নাম আমি চি লিখিব পাৰোঁ ডি লিখিব পাৰোঁ কিউ লিখিব পাৰোঁ যিকোনো দুটা লিখিলে হ'ল আমি পইণ্ট ডি আৰু পইণ্ট কিউ লিখিলোঁ পইণ্ট ডি এণ্ড পইণ্ট কিউ 5 নম্বৰটো আছিল নেম 2 পইণ্টছ অন দ্য লাইন ছেগমেণ্ট এ ডি অৰ্থাৎ এ ডি ৰেখাখণ্ডত থকা এ ডি লাইন ছেগমেণ্টত থকা দুটা পইণ্ট এ ডি এৰ পৰা ডিলৈকে এইখিনি লাইন ছেগমেণ্টত থকা দুটা পইণ্ট আমি বি চি লিখিব পাৰোঁ চাৰিটা পাৰি এ বি চি ডি চাৰিটা আছে আমি যিকোনো দুটা লিখিলোঁ বি চি পইণ্ট বি এণ্ড পইণ্ট চি এইটো এতিয়া কুৱেশ্যন নম্বৰ 6 চাবা কুৱেশ্যন নম্বৰ 6 আনচাৰ দ্য ফলোয়িং অৰ্থাৎ এই তলত দিয়াবিলাকৰ উত্তৰ কৰা কুৱেশ্যন নম্বৰ 1 হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু এ ছিংগল পইণ্ট অৰ্থাৎ এটা ছিংগল পইণ্টৰে অৰ্থাৎ এটা বিন্দুৰ মাজেৰে এটা ছিংগল পইণ্টৰে যে তুমি কিমান লাইন আঁকিব পাৰা এটা ছিংগল পইণ্টৰে আমি বহুত লাইন আঁকিব পাৰোঁ অগণন লাইন আঁকিব পাৰোঁ হয়নে চাবাচোন এইটো এটা পইণ্ট আমি এইডাল লাইন আঁকিলোঁ
এইডাল লাইন আঁকিলোঁ, এইডাল লাইন আঁকিলোঁ, এইডাল লাইন আঁকিলোঁ, এনেকৈ আমি বিভিন্ন লাইন আঁকিব পাৰোঁ। এটা ছিংগুল পইণ্টৰ মাজেৰে আমি অসংখ্য লাইন আঁকিব পাৰোঁ। গতিকে ইনফিনিট নাম্বাৰছ অফ লাইনছ, ইয়াৰ আনচাৰটো কি হ'ব? ইনফিনিট মানে অগণন। ইনফিনিট নাম্বাৰছ অফ লাইন, গতিকে এইটো অসংখ্য। নেক্সট কুৱেশ্যন নম্বৰ 2 চাবা। How many lines can be drawn through two distinct points? অৰ্থাৎ দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি? দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি কেইডাল আঁকিব পাৰি? এডালে পাৰিম। ইয়াত এটা পইণ্ট ল'লা তুমি, ইয়াত এটা পইণ্ট ল'লা, আমি কেইডাল লাইন আঁকিব পাৰিম? একডালে পাৰিম। বা এনেকৈ যদি আকৌ এইপিনে আহিব, এইটো বিন্দুৰ মাজেৰে নাযাব। গতিকে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি একডালে আঁকিব পাৰোঁ। ইয়াত আছে হাউ মেনি লাইনছ কেন বি ড্ৰন থ্ৰু টু ডিষ্টিংক্ট পইণ্টছ, অৰ্থাৎ দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল লাইন আঁকিব পাৰি? একডালহে পাৰি। এইটো আনচাৰ হ'ব 1. পুট ৰাইট মাৰ্ক ফৰ দ্য কাৰেক্ট আনচাৰ এণ্ড ৰং ফৰ দ্য ৰং ওৱান। যে শুদ্ধবোৰত এইটো ৰাইট চেইন দিয়া আৰু ফুলবিলাকত কি কৰা? এইটো ৰং চেইন দিয়া। কুৱেশ্যন নম্বৰ 1 চাবা। এইটো দেয়াৰ আৰ 2 end points ইন এ লাইন। তাৰমানে এডাল ৰেখাত দুটা এণ্ড পইণ্ট থাকে। এডাল ৰেখাত দুটা এণ্ড পইণ্ট থাকে জানো? চাবাচোন, এইডালে ৰেখা এ বি, এডাল ৰেখা এ বি, এডাল লাইন, এই লাইনডালত দুটা এণ্ড পইণ্ট থাকে জানো? নাথাকে। গতিকে ইয়াৰ কোনো এণ্ড পইণ্ট নাই, লাইনৰ কোনো এণ্ড পইণ্ট নাথাকে। গতিকে এইটো হৈছে ফুল। নাম্বাৰ 2, ইটছ ৰে ইজ এ পাৰ্ট অফ এ লাইন। মানে প্ৰতিডাল ৰশ্মি মানে এডাল ৰেখাৰ কি হয়? পাৰ্ট হয়। এইটো হয়, চাবাচোন, এইডাল ৰে, চৰি এইডাল হৈছে লাইন এ বি, এইটো লাইন, এইটো পইণ্ট এ, এইটো পইণ্ট বি, এ বি লাইন। গতিকে আমি যদি এনেকৈ যদি লওঁ, এই পইণ্ট এক যদি আমি স্থিৰ কৰোঁ, ফিক্স কৰি লওঁ, তেতিয়াহ'লে আমি বিৰ ফালে যদি বঢ়াই দিওঁ, আমি এডাল এনেকৈ ৰশ্মি পাম, এ বি এডাল ৰে। গতিকে এ বি, এই যিডাল ৰে পালোঁ আমি, এই ৰেটো এই এ বি লাইনৰ এটা পাৰ্ট হ'লনে নাই? হ'ল। গতিকে কি হ'ল? ইটছ ৰে ইজ এ পাৰ্ট অফ এ লাইন, এইটো শুদ্ধ। নাম্বাৰ 3, এ ৰে হেজ অনলি ওৱান এণ্ড পইণ্ট। যে এডাল ৰশ্মিৰ মানে মাত্ৰ এডাল কি থাকে? এণ্ড পইণ্ট থাকে, অৰ্থাৎ প্ৰান্তবিন্দু থাকে, মূৰবিন্দু থাকে। হয়, ধৰা এডাল ৰশ্মি, এইটোৰ নাম দিলোঁ পি, এইটোৰ নাম দিলোঁ কিউ। পি কিউ এডাল ৰশ্মি ৰে, ইয়াত পিটো হ'ল প্ৰান্তবিন্দু বা মানে এণ্ড পইণ্ট। আমি ইয়াত যে ধৰিছিলোঁ, ইয়াতো এইটো হ'ল এণ্ড পইণ্ট। আমি ইয়াৰ পৰাহে আৰম্ভ কৰিম, ৰশ্মিডাল ৰেডাল আৰম্ভ কৰি কিনে এনে বি অভিমুখে গৈছে। গতিকে এডাল ৰেড কি থাকে? এটাহে এণ্ড পইণ্ট থাকে, অৰ্থাৎ মূৰবিন্দু থাকে। এইটো শুদ্ধ। লাইন ছেগমেণ্ট হেজ এ ডিফিনিট লেন্থ। লাইন ছেগমেণ্ট হেজ এ ডিফিনিট লেন্থ, অৰ্থাৎ লাইন ছেগমেণ্টৰ এটা নিৰ্দিষ্ট কি থাকে? লেন্থ থাকে, দীৰ্ঘ থাকে, অৰ্থাৎ ৰেখাখণ্ডৰ নিৰ্দিষ্ট দিশ থাকে। থাকে, হয়। আমি যদি ৰেখাখণ্ড এডাল যদি লওঁ, এডাল ৰেখাখণ্ড এ বি, এডাল ৰেখাখণ্ড, ইয়াৰ পৰা যিটো ইয়াৰলৈকে দৈৰ্ঘ্য, সেইটোৱে নিৰ্দিষ্ট দিশ, ডিফিনিট লেন্থ, এইটো শুদ্ধ। এ লাইন ছেগমেণ্ট হেজ ন' এণ্ড পইণ্টছ। যে এ লাইন ছেগমেণ্ট হেজ ন' এণ্ড পইণ্ট, কি কৈছে? লাইন ছেগমেণ্ট মানে ৰেখাখণ্ডৰ কোনো কি নাই? এণ্ড পইণ্ট নাই, কোনো মূৰবিন্দু নাই। আছে, দুটা আছে। যিকোনো লাইন ছেগমেণ্টৰে দুটা এণ্ড পইণ্ট থাকে। এটা লাইন ছেগমেণ্ট, এইটো এটা এণ্ড পইণ্ট, এইটো এটা এণ্ড পইণ্ট, দুটা থাকে এণ্ড পইণ্ট। গতিকে এইটো ভুল লিখিছে, এইটো শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াৰ ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।